হেল্ল' বন্ধুসকল, নমস্কাৰ। আপোনালোক সকলোকে আমি আমাৰ নতুন চেনেল আছামিজ আড্ডাবাজলৈ স্বাগতম জনাইছোঁ। আজি জানুৱাৰী মাহৰ দ্বিতীয় দিন, অৰ্থাৎ 2 জানুৱাৰী। প্ৰথমটো দিনত জানুৱাৰী মাহত শুনিছিলোঁ যে এই সোৱণশিৰি ঘাটত, আমাৰ সকলোৰে প্ৰিয় এই সোৱণশিৰি ঘাটত বহুতো বনভোজ দলে বনভোজ খাবলৈ আহিছে। অলপ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এই হুলস্থুল পুলিচ প্ৰশাসনে কণ্ট্ৰল কৰিবলগীয়া হৈছিল। সেয়েহে আজি আমি চাব আহিলোঁ এই আমাৰ অতি মৰমৰ নদী সোৱণশিৰি নদীৰ ঘাটটো কেনেকুৱা অৱস্থাত আছে। আৰু সেয়েহে আমিও আপোনালোকক ডিজিটেলি এই সোৱণশিৰি নদীৰ ঘাটটো দৰ্শন কৰাম বুলি লৈ আহিছোঁ। ব'লক, আহক আৰু উপভোগ কৰক। আৰু লগতে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ এই নতুন চেনেলটোৰ বাবে অতি প্ৰয়োজনীয়। এই দোকানখন যে দেখিছে, ইয়াত বনভোজ দলসমূহে প্ৰয়োজনীয় সকলো বস্তু পোৱা যায়। আমি আহি আছোঁ, আপুনিও আমাৰ লগত আহি থাকক। এইখনেই আপোনালোকৰ আমাৰ সকলোৰে মৰমৰ সোৱণশিৰি নদী। অলপ ওচৰলৈ গ'লে শুনিব নদীৰ পানীৰ জিৰি জিৰি শব্দ। এই গৰুবোৰ যে দেখিছে, বনভোজ দলসমূহে পেলাই থৈ যোৱা পাতসমূহ খাইছে, পলিথিনসমূহ খাইছে। কি পৰিস্থিতিৰ যে সৃষ্টি হৈছে অলপ পিছতে আপোনালোকে দেখিবলৈ পাব। এয়া কিছু আঁতৰত দুটামান বনভোজৰ দল আছে। আজি অৱশ্যে দলসমূহে উচ্চগামত কোনো মিউজিক বজোৱা শুনা নাই। এই যে দ্বীপটো দেখিছে, এইটোৱে সেই কংগ্ৰেছৰ বিখ্যাত নেত্ৰী ৰাণী নৰহৰ জনকল্যাণ অনুষ্ঠিত কৰা মিটিংসমূহৰ এটা স্থান, অতি আকৰ্ষণীয় স্থান আছিলে এটা সময়ত। এইখনেই দূৰৰ পৰা লোৱা সোৱণশিৰি নদী দলং। সৰু সৰু শিলৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। এইটো জনকল্যাণৰ যিটো খাবলৈ দ্বীপ আছিল সোৱণশিৰিৰ মাজত, তাত আমি উঠিছোঁ। সৰু দ্বীপ, পৰ্যটনৰ বাবে এটা ভাল ব্যৱস্থাই কৰিছিল। নাই মোক কৈছে এই দ্বীপ বুলি ক'বলৈ বেয়া আচলতে। এই দ্বীপটোত বহুত বগৰী গছ আছে। নবদে আহক, আপোনাৰ প্ৰিয় নদী সোৱণশিৰিৰ ওপৰত থকা দলংখন আকৌ এবাৰ চাই লওক। এয়া বনভোজ দলসমূহে কৰি থৈ যোৱা লেতেৰাসমূহ, আৱৰ্জনাসমূহ। সকলো বনভোজ দলক আমি আমাৰ চেনেলৰ পৰা অনুৰোধ জনাম যে তেওঁলোকে বনভোজ খাবলৈ আহিলে লগত এটা বস্তা লৈ আহে, যিবোৰত তেওঁলোকৰ অপ্ৰয়োজনীয় বস্তুসমূহ আকৌ বান্ধি লৈ যাব পাৰে। আমাৰ নদীৰ পাৰটো তেওঁলোকে যেন লেতেৰা নকৰে। যোৱা বছৰত আছিল কি, এটা NGOয়ে বনভোজস্থলীত প্ৰৱেশ পথত অলপ ফিজ লৈছিল আৰু পৰৱৰ্তী সময়ত সেই ফিজৰ টকাৰে নদীৰ ঘাটটো চফা কৰিছিল। কিন্তু এইবাৰ তেনেকুৱা কোনো ফিজ লোৱা দেখা হোৱা নাই। কোনে চফা কৰিব এই ঘাটটো ভগৱানেহে জানে। কালি পাৰ হৈ গৈছে 1 তাৰিখ, গোটেই জানুৱাৰী মাহটো পিকনিকে গিজগিজাই থাকিব এই নদীৰ ঘাট। এটা মাহত
কি কদৰ্য ৰূপ ল'ব ভগৱানেহে জানে। আহক, বহুত লেতেৰা কৰিছোঁ যে আৱৰ্জনাসমূহ আপোনাক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নদী পাৰটো চাওক। হা কোনে চফা কৰিবলৈ জ্বলোৱা চৌকাসমূহ ইয়াতে এৰি থৈ গৈছে। ক'ৰবাত দেখিব ভগা মদৰ বটল। এইটো খাং। মুঠতে চাৰিওফালে লেতেৰা, এদিনতে ইমান লেতেৰা। আৰু এটা মাহ আছে, ভাবি চাওক কি হ'ব অৱস্থা। আহক আমি দলঙৰ ওচৰলৈ আগবাঢ়োঁ। যেতিয়া এই দলঙৰ ওপৰতে আমি সৰুতে গৈ আছিলোঁ, তেতিয়া এই নদীৰ দলঙৰ সৌন্দৰ্যত আমি মোহিত হৈছিলোঁ। এই মোহ, এই আকৰ্ষণ আজিও আছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলংবোৰৰ বাহিৰে অসমৰ আন আন নদীৰ ওপৰত থকা দলঙৰ ভিতৰত মোৰ বোধেৰে এই সোৱণশিৰি নদীখনেই আটাইতকৈ দীৰ্ঘতম দলং হ'ব। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 900 মিটাৰৰ ওচৰত। মানুহখিনিকে চাই টমটম লৈও মানুহ যাব, এইটো নিকে যাব। গাড়ী দেখিব নতুন নতুন নিজৰ ব্যক্তিগত মানুহ ইয়ালৈ আহে বনভোজ খাবলৈ। জানুৱাৰী মাহটো প্ৰায় বনভোজেই চলি থাকে। এই যে সপোনৰ সোৱণশিৰি দলংখন দেখিছে, তাৰ কিনাৰত আৰু এখন দলং আছে। বাছেৰে গৈ থাকিলে সেই দলঙৰ সৌন্দৰ্যই মানুহক মোহিত কৰে। এইখন হৈছে সোৱণশিৰিৰ ওপৰত থকা ৰেলৰ দলংখন। বাছত গৈ থাকোঁতে প্ৰায় আমি হিচাপ কৰোঁ ৰেলৱে দলংখনৰ কথা কেইটা, আকৌ পিছদিনাই পাহৰি থাকোঁ। খুঁটাবোৰ দূৰৰ পৰা দেখিবলৈ সৰু সৰু লাগে, কিন্তু ওচৰত গৈহে অনুভৱ হয় ইমান বৃহৎ বৃহৎ খুঁটা। এয়া বনভোজৰ দল আহি আছে। ওপৰত দেখিছে দলঙৰ ওপৰত গাড়ী চলি আছে। দলঙৰ খুঁটাবোৰ চাওক, ইমান বিয়াগুম খুঁটা। এই এটা পিকনিক দলে দলঙৰ তলতে অৱস্থান গ্ৰহণ কৰিছে। অসম চাহ কৰ্মচাৰী সংঘ এখন বৰ্ড লিখি থৈছে, অসম চাহ কৰ্মচাৰী সন্থা। তেওঁলোক আহিছে ইয়াত বনভোজ খাবলৈ। সেইখনেই মই কোৱা সোৱণশিৰিৰ ওপৰত থকা ৰেলৰ দলংখন। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব, লাইক কৰিব। চাওক দলঙৰ খুঁটা, বিয়াগুম দলঙৰ খুঁটা। এইজন গৈছে, তাত উঠিব কিজানি খুঁটাৰ ওপৰত। অথনি দুজনমান উঠি থকা দেখিছিল, তাত ফটো লৈছিল, চেলফি লৈছিল। এতিয়া চাওক সোৱণশিৰি পানীত আকাশখনৰ কেনেকুৱা ধৰণে প্ৰতিবিম্ব সৃষ্টি কৰিছে। ৰিফ্লেকশ্যন চাওক, দলঙৰ ৰিফ্লেকশ্যন চাওক নদীৰ পানীত। নিশ্চয় আপোনালোকৰ ভাল লাগিছে। এই ছাইডটোতো অলপ চফা হৈ আছে। আকৌ এবাৰ সকলো বনভোজপ্ৰেমী ৰাইজক অনুৰোধ জনাম, সোৱণশিৰি পাৰলৈ বুলিয়েই নহয়, অসমৰ যি ঠাইলৈ বনভোজ খাবলৈ যোৱা হয়, লগত যেন তেওঁলোকে দুটান বস্তা লৈ যায়, যিটোত তেওঁলোকৰ পেলনীয়া বস্তুসমূহ লৈ আহে। বনভোজস্থলীখন সকলোৱে পৰিষ্কাৰ কৰি ৰখা ভাল। আমাৰ অসমীয়া মানুহবোৰৰ এনেও এটা বদনাম আছে, য'তে ত'তে পিকাই পৰে।